Good morning guys. গৈ আছোঁ এতিয়া দীঘা। চাৰিজনে ৰেডি পুৰা ৰুম চুম খালী কৰি দিলোঁ পুৰা দেখিছে গাটো বেয়া হৈ গৈছে একদম অৱস্থা হৈ গৈছে মিলতেহে বাছ ষ্টেণ্ড উবেৰ বুকিং কৰিছোঁ আহি আছে উবেৰ তেতিয়া আমি ধুনীয়াকৈ উবেৰত বহি ল'লোঁ উবেৰ আহিলে এৰিলে তো এইটো আমাৰ বিশ্বতে আছে এইফালে কেনেকুৱা ধৰ্মতলাৰ পৰা বাছ ধৰি ডাইৰেক্ট দীঘা মজা টিকেট গাড়ী বহি ল'লোঁ গাড়ীত তেতিয়া বাহিৰত গৈ অলপ চাহ পানী খাই লওঁ 6:40 আমাৰ বাছ এৰিব ব'লা চাহ এটা খাই লওঁ A few moments later. গাড়ীত ধুনীয়াকৈ বহি আছোঁ আৰু টি চিৰিজৰ ধুনীয়া ধুনীয়া ভিডিঅ' চাই আছোঁ আমি যে বাছটোত বহি আছোঁ এলাই পেচা বাছ নহয় অডি কালাৰিং লাইট লাইটটো সেই তাৰ পৰা দিয়াৰ পিছত আপুনি বঢ়াব পাৰে কমাব পাৰে চব কৰিব পাৰে এচিৰ পাৱাৰ কমাব পাৰে এইফালে আছে ফেন আৰু যদি বেছি এচি লাগে এইটো আপুনি খুলি দিলে হ'ল কোনো প্ৰব্লেম নাই যাওঁ তাতে যে আপোনালোক ধুনীয়াকৈ থাকে মাজে মাজে দেখাম এইবিলাক চাইডৰ ৰাস্তাবিলাক দেখাম ধুনীয়া জেগাবিলাক বেছি ৰাস্তা চাব নালাগে হা অলপ দেখাম একো লাভ নাই নে গছ গছনি এনেকৈ গছ গছনি পাৰিলে লগাওক আপোনালোকে গছ গছনি ৰুব লাগে मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी গাড়ীত উঠিয়ে টোপনি মাৰি দিছোঁ এই গাড়ী ৰখিছে 10 মিনিটৰ কাৰণে ভাঙাই নাই দিগদাৰ হৈছে কিবা খাওঁ অলপ তাৰমানে আমি ৰাতিপুৱা খুব ৰাতিপুৱা 4টা বজাত উঠিছোঁ খোৱাই নাই ৰাতিপুৱা দেৰিকৈ গৈছোঁ তামাম টোপনি মাৰিব মই খোজে যাব পৰা নাই ভৰি লগ হৈ গৈছে গমেই নাপাওঁ এই আমলখি লৈছিলোঁ আমলখিও খাব পৰা নাই কিবা এটা খাই দেখাই আছে আৰু मेरे रांझे बता दे मेरी गड़बड़ी এনেকৈ আমি গাড়ীত বহি থাকি শুই থাকি 3 ঘণ্টা পাৰ হ'ল 4 ঘণ্টা হ'বলৈ হ'ল আৰু মাত্ৰ 7 কিলোমিটাৰ আছে চশমাটো চব মাৰি ল'লোঁ मेरे रांझे बता दे मेरी गड़बड़ी कर ले তো ফাইনেলি আমি আহি নামিলোঁ অল দীঘাত এতিয়া হোটেলত যাম হোটেলত গৈ আমি সাগৰৰ পাৰত গা ধুবলৈ চেষ্টা কৰিম আৰু আপোনালোককো দেখুওৱাৰ চেষ্টা কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে এটা প্ৰটেকশ্যন লৈ আহিছোঁ মোবাইলটো যাতে বেয়া নহয় যোৱাকালি মোটামুটি বেয়াই হৈছিল মোবাইলটো যোৱাকালি তামাম ভিজিছিল মোবাইল ৰ'দতো খাব লগা হৈছে মোবাইলটো গম পাইছে নাই मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ৰুমত আহি পালোঁ আহি লৈ গুচিবলৈ ৰেষ্ট কৰিছে ৰুমটো একবাৰ চাওক ৰুমটো এনেকুৱা ধৰণৰ টিভি অল মডেল পইচা কিমান জানেনে চাৰিজনৰ 540 টকা মানে 500 টকা 40 টকা কিবা এটা এক্সট্ৰা চাৰ্জ দিব লাগে দীঘা আহিলে সেইটো কাৰণে 40 টকা লৈছে বাকী 500 টকা ধুনীয়া ৰুম তো আমি ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া অলপ দানা পানী খাই লওঁ মানে বহুত ভোক লাগিছে मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत मेरी है ने गोड़ी चुल মেনুটোত চাওঁ মেনুটো এনেকুৱা ধৰণৰ আমি মেনু চেনু নাচাওঁ ডাইৰেক্ট এতিয়া আমাৰ খালি ভাত লাগে দেখাই আছোঁ আমি খাম এইটো এই কাটলা মিলটো খাম 130 টকা পূৰা 4টা ল'লোঁ তো মানে ইমান দিছে ইমান বান্ধি চাওঁ কোনটো খাম মানে উল্টা লাগি গৈছে 30 টকা আৰু আহি আছে মছলা মাছ দিছে আৰু মাছ আছে আৰু কাটলা মাছ আনি আছে मेरे रांझे बता दे मेरी गड़बड़ी कर ले मुखबरी ना कर जोरा जोरी ऐसी प्रीत পুৰা খাইছোঁ খালী কৰি দিলোঁ বহুত ধুনীয়া বনাইছে খালী কৰিব পাৰিছোঁ ভাত চাত খাই আহিলোঁ খাই আহি অলপ তামোল খালোঁ বহুত দিন পিছত তামোল পাইছোঁ তামোল খালোঁ এতিয়া যাম আমি সাগৰৰ পাৰত তো এনেকৈ চিধা গৈ থাকিলে আমি পাই যাম জন্নত তো আহি পাই গ'লোঁ একদম সাগৰৰ পাৰত আৰু মানুহ চাওক কিমান গা ধুই আছে মজা কেনে লাগছে বিচবিলাক কিমান মানুহ চাওক কমে আছে আৰু সেইফালে ৰাম তো চাওক দেখিছে কিমান মানুহ এতিয়া আমি কেমেৰা চেমেৰা লৈ আহিছোঁ ফটো চটো উঠি লওঁ আগত তাৰপিছত কেমেৰা গৈ ৰুমত থৈ আমি গা ধুম
यारी 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 अब तो आ रही बारात अब ये आए नाचे गाए देखो राग है मल দীঘাখন কিছু এনেকুৱা ধৰণৰ এই মাৰ্কেটখিনি বন্ধ আছে সন্ধিয়া খুলিব সাগৰৰ পাৰত এনেকুৱা এইফালে সাগৰ চবে গা ধুই আছে চাওক কিমান মানুহ বহুত মানুহ আছে ইয়াতে এইটো হ'ল অল্ড দীঘা আৰু নিউ দীঘাত ইয়াতকৈ আৰু বেছি মানুহ আছে বটিং শ্বটিং চব কৰিব পাৰি গা ধোৱাৰ কাৰণে আপোনালোকে অল্ড দীঘাতকৈ নিউ দীঘা যাব গা ধুবৰ কাৰণে নিউ দীঘা বহুত ভাল আৰু ইয়াতে আমি কিছুমান অলপ ফটো চটো উঠোঁ ইয়াতে লিখা আছে তাতে বিশ্ব বাংলা ৰাউণ্ডটোত ড্ৰেগন আছে এতিয়া ফটো উঠি ৰুমত যাম আৰু নেক্সট ভিডিঅ'ত আপোনালোকক চব দেখাই আছোঁ